হেল্ল' এভৰিৱান, আশা কৰোঁ আটাইয়ে ভালে আছে। মই আপোনালোকলৈ এটা মুৰ্গী মাংসৰ ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটো এটা থলুৱা ৰেচিপি, অতি সহজ। আপোনালোকে নিশ্চয় খাই ভাল পাব আৰু কেনেকুৱা লাগে মোক জনাব। ৰেচিপিটোৰ বাবে মই লৈছোঁ 3টা আলু ডাঙৰ দুখৰকৈ কাটি লৈছোঁ। তাৰপিছত তেজপাত এখিলা ছিঙি লৈছোঁ আৰু এটা শুকান জলকীয়া, অকণমান ডালচেনি, 2টা ইলাচি, কেঁচা জলকীয়া, আদা, নহৰু আৰু পিঁয়াজ 5টা। সৰহকৈ ল'লে পিঁয়াজখিনি সোৱাদ হ'ব। আৰু লগতে লৈছোঁ জিলমিল শাক কুটি। জিলমিল শাকক নামনি অসমত ভতুৱা শাকো কয় আৰু কোনোবাই বথুৱা শাকো কয়। ঠাই বিশেষে এই শাকবিধৰ নাম বেলেগ। কেৰাহীটো বহাই লৈছোঁ। তাৰপিছত গৰম হোৱাৰ পিছত তাতে অকণমান ৰিফাইন দিছোঁ। ৰিফাইনখিনি গৰম হৈ অহাত মই দুখৰকৈ কটা আলুখিনি তাত ভাজি লৈছোঁ। আলুখিনি ভাজিবলৈ প্ৰথমে আলুখিনি দি লৈ তাতে মই অকণমান আন্দাজমতে নিমখ ছটিয়াই লৈছিলোঁ। আলুখিনি মই ৰঙচুৱাকৈ ভাজি লৈছোঁ প্ৰথমে। তাৰপিছত তেলখিনি অকণমান সময় গৰম হ'বলৈ দি তাতে মই শুকান জলকীয়া, ইলাচি 2টা আৰু ডালচেনি আৰু তেজপাতখিনি ছিঙি লৈ দি দিছোঁ। সেইখিনি অকণমান লৰাই তাতে মই পিঁয়াজখিনি মিহিকৈ কুটি লৈছিলোঁ আৰু সেইখিনি দি দিছোঁ। পিঁয়াজ অকণমান সৰহকৈ ল'লে মাংসখিনি সোৱাদযুক্ত হয়। সেইকাৰণে আপোনালোকে আন্দাজমতে পিঁয়াজটো ল'ব। সৰহকৈ দিব বিচাৰিলে সৰহকৈ দিব পাৰে। আৰু এনেকৈয়ে পিঁয়াজখিনি মই ভাজি লৈছোঁ। পিঁয়াজৰ ৰংটো যেতিয়া এনেকুৱা অকণমান ৰঙচুৱা ধৰণৰ হ'ল, তাতে মই আদা, নহৰু আৰু জলকীয়া বটাখিনি দি দিছোঁ। সেইখিনি ভালকৈ ভাজি ল'ব লাগিব যাতে আদা, নহৰু গোন্ধখিনি গুচি যায়। তাৰপিছত মই তাতে ধুই লোৱা মাংসখিনি দি ভালকৈ ভাজিছোঁ। তাতে আন্দাজমতে মই নিমখ দিছোঁ। নিমখ দি ভালকৈ ভাজি ল'ব মাংসখিনি। মাজে মাজে লৰাই থাকিব যাতে তলত লাগি নাযায় মাংসখিনি। মই ষ্টেপ বাই ষ্টেপ অকণকৈ নিমখ দি ভাল পাওঁ। আপোনালোকেও আন্দাজমতে নিজৰ সোৱাদ অনুসৰি নিমখ দিব। মই এইখিনি ভালকৈ ভাজি লৈছোঁ যাতে আদা, নহৰু গোন্ধখিনি নাথাকে। আৰু গোন্ধখিনি যোৱাৰ পিছত মই ঢাকোন লগাই জুইৰ ফ্লেমটো কমাই দিছিলোঁ। ঢাকনখন গুচাই মই সিজিছে নেকি চালোঁ আৰু অকণমান লৰাই দিলোঁ যাতে পূৰা নালাগে। বাৰে বাৰে লৰাই দি আছিলোঁ। ভালকৈ ভজা হোৱাৰ পিছত মই তাতে ভজা আলুখিনি দি দিছিলোঁ আৰু লগতে হালধিখিনিও দি দিছিলোঁ আন্দাজমতে। তাৰপিছত আন্দাজমতে মই তাতে জিৰা গুড়ি দিছিলোঁ। আকৌ তাৰপিছত অকণমান ভাজিব লাগিব জিৰা গুড়া দিয়াৰ পিছত। আৰু লগতে অকণমান ইলাচি গুড়ি কৰি থোৱা আছিল, ইলাচি আৰু ডালচেনি গৰম কৰি সেয়াও দি দিছোঁ। সেইখিনি ভালকৈ ভজা হোৱাৰ পিছত মই তাতে কটা জিলমিল শাকখিনি দি দিছিলোঁ। এই মাংসৰ ৰেচিপিটো যথেষ্ট হেল্ডিও হয়। আপোনালোকে মাংসৰ লগতে শাকৰ গুণাগুণখিনিও পাব আৰু খাবলৈও বৰ সোৱাদযুক্ত। আৰু সদায় একেখিনি মাংস একেধৰণে থাকিলে ভাল নালাগে নিশ্চয়। সেইকাৰণে অকণমান বেলেগকৈ খাব মন যায়। সেই আজি এনেকৈ বনাইছিলোঁ আৰু মই শেষত তাতে ভজা হোৱাৰ পিছত ভালকৈ শাকখিনি যেতিয়া ভালকৈ ভজা হৈছিল, তাৰপিছত মই তাতে উতলা পানী দি এনেকৈ ঢাকন লগাই থৈ দিছিলোঁ। ফ্লেমটো অকণমান কমাই ৰাখিছিলোঁ। যেতিয়া ভালকৈ উতলি আহিলে মই ধুনীয়াকৈ বানবাতি এটাত বাঢ়ি ল'লোঁ যাতে সজালে ভাল দেখা যায়। উপস্থাপন যদি ভালকৈ নকৰোঁ ভাল নালাগিব, নহয়নে বাৰু? আৰু বহুতে এই মাংসবিধক গেছ কৰিব দিওঁতে বেলেগ বেলেগ কৈছিলে। সেয়ে আজি ৰেচিপিটো লৈ আহিছোঁ। আশা কৰোঁ আটাইয়ে ভাল পাব ৰেচিপিটো চাই আৰু ট্ৰাই কৰিব ঘৰত। আৰু ট্ৰাই কৰি মোক জনাব কেনেকুৱা পালে। আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'বোৰ চাই আছে, তাৰ বাবে অশেষ ধন্যবাদ। ভিডিঅ'বোৰ আগলৈও চাই থাকিব। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।